সকলোকে গুড মৰ্ণিং জনাই আৰম্ভ কৰিছোঁ আজি মোৰ এটা মিনি ব্লগ আৰু পুৱাই পুৱাই এইফালে লৈ ল'লোঁ এয়া ঘুগুনি আৰু পুৰি পুৰিটো একচুৱেলি মই বনাইছোঁ বাৰু ঘুগুনিটো মই বনোৱা নাই আৰু এইফালে সুন্দৰকৈ লৈ ল'লোঁ একাপ লাল চাহ পূৰা জালুক আৰু ইলাচি দি পেলাই লং ইলাচি দি পেলাই আৰু আজি এডিআৰই এক্সামৰ কাৰণে নেট বন্ধ কৰি থৈ দিছে ক'তো একো কৰিব নোৱাৰে অনলাইন কৰি পেলাই ক'তো খাব নোৱাৰে আজিকালি মানুহৰ হাতত কেছ পইচা নাথাকেও মানুহৰ হাতত কেছ পইচা খুবেই কম থাকে কাৰণ চবেই আজিকালি চবতে স্কেনাৰ থাকে চবতে অনলাইন দিব পাৰি সেইকাৰণে মানে ওলাই যাবলৈ দিগদাৰ হৈছে এতিয়া কেছ পইচাৰ লগত নাই বিশেষ আৰু আজি অলপমান এনেই ওলাই যাম আৰু উপায়টো নাই কিনো কৰি থাকিম নেট চেট নাই ঘৰতে আৰু সেইকাৰণে অলপ ওলাই মেলি টাইম পাছ কৰিম আৰু আপোনালোকক গোটেই দিনটো ভিডিঅ' দেখাম চাই থাকিম বন্ধুসকল এতিয়া খাবলৈ আৰম্ভ কৰি দিওঁ নে কি কয় মুখৰ আগত লৈ পেলাইতো বেছি টাইম ৰখি থাকিব নোৱাৰি সেইকাৰণে আৰম্ভ কৰি দিওঁ আৰু আপোনালোকে বেয়া চা নাপাব আৰু এই পুৱাই পুৱাই ঘুগুনি খাইছোঁ খালী পেটত গেছ চেছ নহ'লেই ৰক্ষা দেই মানে মোৰ ইমান গেছ হয় মানে ফেটি লিভাৰ আছে ন সোৱাদ বেয়া নহয় সোৱাদ মই ভাল পুৰিবিলাক ঠাণ্ডা হ'লে অলপমান মানে টান টান হৈ যায় বন্ধুসকল ইফালে আকৌ এখন পাপৰো আনি দিলে ভাজি পেলাই সেইখনৰ এতিয়া সুদাই সুদাই খাবলগীয়া হৈ গ'ল চাহখিনিতো শেষেই হৈ গ'ল আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ যদি অলপমান হ'লেও ভিডিঅ' চাই ভাল পায় তেনেহ'লে শ্বেয়াৰ নকৰিলেও নাই কিন্তু লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ অলপমান তোমাৰ গাখীৰ চাহ লৈছিলে অলপমান মোৰ মানুহজনীৰ পৰা গাখীৰ চাহ লৈ লৈছোঁ তাই আকৌ ৰাতিপুৱা গাখীৰ চাহে খায় আমি লাল চাহ ৰাতিপুৱা গাখীৰ চাহ খোৱাৰ ছিষ্টেম নাই এতিয়া মোৰ চাহখিনি শেষ হ'ল পাপৰখন দিলে কাৰণে তাইৰ পৰা অলপমান গাখীৰ চাহ লৈ লৈছোঁ আমি এতিয়া গা চা ধুই মেলি ধুনীয়াকৈ ওলাই ল'লোঁ এতিয়া অলপমান বাহিৰত যাওঁ আৰু আজি যিহেতু নেটটো কাটি থৈ দিছে ঘৰতনো কি কৰিম আৰু ইহঁতৰো কিবা বজাৰ চজাৰ নাই দালি চালি নাই কিবা কিবি নাই তেল চেল এইবিলাকো অলপ বজাৰ কৰিব লাগে বোলে আৰু এইফালে এই সীমান্তক লৈ ল'লোঁ ভাইটিটোক মানে অলপ সহায়ৰ কাৰণে আৰু মোৰ মানুহগৰাকীও ওলাইছে বহুত দিন ক'তো ওলাই যোৱা নাই সেইকাৰণে ওলাইছে আৰু এতিয়া গৈ লওঁ আৰু বাহিৰত কিবা কিবি খাম অলপ দেখাম এইফালে এয়া ওলাই ল'লে এগৰাকী আপোনালোক দেখাম চাই থাকিব এতিয়া আমি ওলালোঁ আৰু গৈ থাকোঁ এইফালে এয়া সীমান্ত মানে কথাটো কি হ'ল আমি বজাৰত আহিছিলোঁ আজি ৰবিবাৰ বজাৰ আছিলে কিন্তু কথাটো হ'ল কি চব বেপাৰীবিলাকে বোলে আজি এক্সাম দিব গৈছে সেইকাৰণে এক্সাম দিব যোৱা দেখি মানে আজি বজাৰ বহাই নাই সেইকাৰণে ঘূৰি আহিলোঁ অলপ চব্জি ল'ম বুলি ভাবিছিলোঁ কিন্তু এতিয়া বেপাৰী এটাও নাই বজাৰ বহাই নাই সেইকাৰণে এতিয়া ঘূৰি আহিলোঁ এতিয়া আকৌ নলবাৰী টাউন যাম নলবাৰী টাউনত গৈ চাই লওঁ বজাৰ বহিছে নাই যদি বহিছে ল'ম আৰু তাতে আমি বাটতে পাই পেলাই এয়া আহি গ'লোঁ বি ডি ৰিজৰ্টত ভাবিলোঁ এপাক বি ডি ৰিজৰ্টতে সোমাই লওঁ তাৰপিছত যাম আৰু এয়া আমি সোমাই পেলাই এতিয়া আমি কফি আৰু বিৰিয়ানী অৰ্ডাৰ কৰিছোঁ টাইম লাগিব বোলে আজি চববিলাক ষ্টাফবিলাক বোলে বহুতখিনিয়ে পৰীক্ষা দিবৰ কাৰণে গৈছে সেইকাৰণে বোলে অকণমান টাইম লাগিব এইফালে আমি অৰ্ডাৰ দিলোঁ কফি আৰু বিৰিয়ানী এয়া কফি দিলে আৰু এতিয়া খাইছোঁ বৰ সোৱাদ আৰু এইফালে বিৰিয়ানীখিনিও দিলে এয়া চাওকচোন বেয়া নহয় ভাল লাগিল খাই পেলাই বাপ্পা ঐ আমাৰ এই ৰাৱণ দুটাই খাইছে চাওকচোন পূৰা একদম মুখলৈ অনানিয়া কৰি আছে ইটো একেবাৰে ৰখাই নাই পূৰা টানি টানি শেষে আহিলোঁ কফি খালোঁ বিৰিয়ানী খালোঁ এতিয়া গৈ থাকোঁ আৰু ঘৰত যাওঁ টিকলিও আছে টিকলিক থৈ আহিছোঁ আৰু অলপমান কিবা কিবি বজাৰ আছে সেই বজাৰখিনি কৰি পেলাই এতিয়া গৈ থাকিম আৰু চাওকচোন এইখন ইমান ধুনীয়াকৈ খুলিছে ইয়াতে বি ডি ৰিজৰ্টখন আজি ফাৰ্ষ্ট টাইম আহিলোঁ ভাল লাগিল আহি পেলাই আৰু ধুনীয়াকৈ খুলিছে দেই বহুত চাফা হয় ভাল লাগিল আহি ওলাই মেলি গ'লোঁ অলপমান টাইম পাছ কৰিলোঁ আৰু বি ডি ৰিজৰ্টত আজি ফাৰ্ষ্ট টাইম গ'লোঁ ভাল লাগিল তাত গৈ পেলাই
বেছি দামো নহয় তাতে মানে একদম লিমিটেড দামখিনি আৰু তাতে ভাল লাগিল গৈ পেলাই আৰু এতিয়া বজাৰখিনিও কৰিলোঁ বজাৰখিনি কৰি আহি এতিয়া ঘৰ পালোহি অলপ ফ্ৰেছ হৈ লওঁ মানে তাতে ৰাতিপুৱা খালী পেটত বিৰিয়ানী খাই দিছোঁতো এতিয়া গেছ হৈ যাব পাৰে গেছ মাৰিব পাৰে সেইকাৰণে এতিয়া অলপমান আকৌ ঘৰত ভাত খাই লওঁ তাৰপিছত সন্ধিয়া আকৌ ওলাই যাম আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ অলপমান মৰম দিব আপোনালোকৰ অবিহনে একো নাই আৰু অলপমান আগুৱাই যাবলৈ আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিল টাটা বাই বাই